Hey, Miss. Good morning. Cheerful. Good morning, no evening. Good evening. Good evening, Mary. আৰু কোৱা দিনত শইকীয়া মই কৈ দিওঁ এতিয়া মই কওঁ ঠিক আছে মই চিত্ৰৰঞ্জন ৱেলকাম বেক টু মাই চেনেল মস্তি ফান আজি যোৱা নাই মই ডিউটিত যিহেতু ছানডে বাবুৰ লগত খেলি আছোঁ লাইক শ্বেয়াৰ কৰিব দিছে বাবুৱে কোৱাচোন আৰু এবাৰ তুমি নিজে কোৱা লাইক শ্বেয়াৰ কৰিব বুলি লাইক শ্বেয়াৰ কৰিব যিসকল মোৰ চেনেল নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ত' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকক চাই চব বস্তু মাতিব পাৰে ফ্ৰুইটছৰ নেম এনিমেলছৰ নেম সেইবিলাক ঠিক আছে ABCD মাতিব পাৰে কিন্তু লিখাটোহে অলপ কমজোৰি হৈ আছে ন বাবা তুমি লিখিব নোৱাৰা পাৰিছা বি লিখিব পাৰিছা এ লিখিব পাৰিছা হৈ যাব লাহে লাহে হৈ যাব দিয়া লকডাউন আমনিয়ে লাগি গৈছে একদম ক'তো ফুৰিব যাব পৰা নাই ক'তো যাওঁ বুলি ওলাই যাব পৰা নাই এনেকুৱা আমনি লাগি যায় একদম বাপৰে বাপ কেতিয়াবা যাওঁ আমি ফুৰিবলৈ বন্ধ চন্ধ থাকিলে ছানডে টানডে থাকিলে কিন্তু এইকেইদিন যাবই পৰা নাই বহুত দিন হ'ল মনতে নাই কেতিয়া গৈছিলোঁ ফুৰিব বৰ আমনি লাগি গৈছে এনেকুৱা দিন নালাগে আৰু ইমান অশান্তিৰ দিন যি নহওক আমাৰ বাবুৰ যিটো হাতৰ ফ্ৰেকচাৰ হৈ আছিলে ন বাবা ভাল হৈ গৈছে ন এতিয়া বৰ্তমান ভাল হৈ গৈছে বেণ্ডেজ খুলি দিয়া গৈছে অলপ ৰিক্স আছে অলপ সাৱধানে থাকিব দিছোঁ আৰু দেখিছেনে আপোনালোকে এইটো একচুৱেলি হয় আপোনাৰ ঘৰ মোচা এডাল ঘৰ মোচা দাণ্ডাডাল হয় প্লাষ্টিকৰ একচুৱেলি ইয়াতে মাজতে ভাঙি গৈছিলে ভাঙি এইটো চেপাৰেট হৈ গৈছিলে চ' মই এইটো বুদ্ধি লগাইছোঁ ইয়াত দেখিছেনে হ'ল মই এইটো ফুটা কৰি দিছোঁ পিছফালে আছে এটা ফুটা কৰি দুইফালে ফুটা কৰি দিছোঁ গজাল এটা বেকা কৰি তাৰপিছত এইটো প্লাষ্টিকৰ ৰছী দি বান্ধি টাইট কৰি দিছোঁ এতিয়া আপোনাৰ হৈ গ'ল ৰেডি টেনশ্যন নাই আৰু টিপটপ হৈ গৈছে আপুনি গমেই নাপাব মই যে বান্ধি দিছোঁ এয়ে চাওক দেখাই আছোঁ আপোনালোকক এইটো আৰু খুলি নাযায় মই পূৰা টাইট কৰি বান্ধি দিছোঁ অ'কে কাম হয় কিন্তু হ'লেও আপোনালোকৰ কাৰণে অলপ হেল্পফুল হৈ যাব এইটো কেতিয়াবা আপোনালোকৰ লগত হৈ যাব পাৰে তেনেকুৱা ভাঙি যাব পাৰে नया खबर ठीक है बोली कोआसन मेरा खबर ठीक है आप लोग ठीक हो हाँ एने कोआ आप लोग ठीक हो हम ठीक हो আৰু কোৱা আৰু কিবা কোৱা আৰু কি ক'বা গাড়ী খেলিবা চলা আমাৰ বাবুৱে মাজে মাজে কথা নুশুনে ইটো কৰিব দিও উল্টাটো কৰে গাড়ী ভাঙি গ'লচোন
এই গাড়ী কি কৰিলা ভাঙি দিছা বাবু নতুন বস্তু আনি দিওঁ ভাঙোতে বেছি টাইম নালাগে আৰু যিটো ভাল বস্তু সেইটো নেখেলে ভাঙি চিঙি থকা বস্তুটো দিয়ে খেলি ভাল পায় আজি আমাৰ বাঁহ গাছৰ আচাৰ বনাইছে আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাইছে সৰু সৰুকৈ আগতে কাটি লোৱা গৈছে এনেকৈ কাটি ল'ব সৰু সৰু কৰি পিচ পিচ কৰি ভালদৰে কাটি ধুই ল'ব আগতে তাৰপিছত এনেকৈ 2 চামুচ 3 চামুচমান নিমখ দি কম পৰিমাণে নিমখ দিব বহুতো নিদিব একদম নিমখ দি দিব এনেকৈ তাৰপিছত এনেকৈ ভালদৰে লৰাই দিব মিক্স কৰি দিব মানে ভালদৰে মিক্স কৰি গোটেইবিলাকতে যাতে নিমখ লাগি যায় তাৰপিছত এনেকৈ সানি 3 দিন ৰাখি থ'ব লাগিব এনে ঢাকনি মাৰি থৈ দিলে হ'ল ভালদৰে মিক্স কৰি যাতে বেয়া বস্তু সোমাব নোৱাৰে পকা চকা 3 দিন পিছত দেখিছে আপোনালোক দেখাই আছোঁ এনেকৈ মিক্সিত এইটো পিচি ল'ব লাগিব ভালকৈ একদম পুৰা গুড়া কৰি পিচি ল'ব লাগিব এয়া আমাৰ ৰেডি হৈ গ'ল দেখিছে একদম পুৰা মিহি হৈ গৈছে গোটেইখিনি এনে পিচি বটলত ভৰাই থ'ব লাগিব এনে ভৰাই থৈ দিব এইখিনি আমাৰ আগৰ হয় ঠিক এনেদৰে তাতেও এইটো বটলতো ডাঙৰটোতো মানে তেল আৰু কেঁচা জলকীয়া দি থৈ দিব লাগিব এইখিনি দেখিছে আপোনালোকে পুৰণাখিনি হয় আগতে বনোৱা ঠিক এনেকৈ কেঁচা তেল আৰু জলকীয়া এই ডাঙৰ বটলটোতো দি থৈ দিব লাগিব আমাৰ আচাৰ ৰেডি একদম ইজি বনাব কি কৰিব খুজিছা তাই এতিয়াই খেলিব সময় হৈছে এতিয়া বাবা শুব লাগে নহয় আহ গুড নাইট দিম আহা বাবা বাবা গুড নাইট দিওঁ আহা গুড নাইট দিয়া ভালকৈ দিয়া বাই বাই কোৱা হ'ব দিয়া ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ যিহেতু আমাৰ শুবলৈ টাইম হৈ গ'ল এতিয়া ভাতো খালোঁ এতিয়া আমি শুই যাম আজি হ'লেও বৰ বিশেষ একো দেখুৱাব নহ'ল আপোনালোকক ভিডিঅ'টো শ্বৰ্ট কৰি দিলোঁ তথাপিও দুটা ইম্পৰ্টেণ্ট বস্তু দেখালোঁ এইটো ঠিক কৰিব দেখালোঁ এইটো বনাব দেখালোঁ আপোনালোকে বনাই খাই চাব কেনেকুৱা লাগে জনাব খাই পেলাই পুনৰ আপোনালোকৰ ওচৰত আহিম এটা বেলেগ ভিডিঅ' লৈ পেলাই আজিলৈ গুড নাইট টেক কেয়াৰ এণ্ড বাই বাই